আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আৰু আজি কি কৰোঁ বুলি এনে ঘৰতে আছিলোঁ, কি কৰোঁ ভাবি আছিলোঁ। তাকে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, কাৰণ বহুত দিন ভিডিঅ'ও দিয়া নাই আৰু ভিউজো বহুত কম আহে, সেইটো কাৰণেও ভিডিঅ' বনোৱা নাছিলোঁ। তাৰপাছত তথাপিতো আজি বনাওঁ বুলি ভাবিছোঁ। এনেই আছোঁ ঘৰতে, সেইটো কাৰণে খাবলৈ কিবা এটা বনাম ভাতৰ লগত খাবৰ কাৰণে। সেইটোকে আপোনালোকক দেখাম, শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। একদম ইজি ৰেচিপি হয়, আপোনালোকে ঘৰত ট্ৰাই কৰি খাব পাৰে, বহুত টেষ্টি হয়। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰষুণ দি আছে আজি, বৰষুণত অৱস্থা বেয়াই হ'ল। কি আছে চাওঁচোন, থৈ লওঁ। বহুতকেইটা আছে। সৰি গৈছে, পকি আছে নহয়, সৰি বহুত পৰিছে তলত। এতিয়া পিঁয়াজ আৰু কণ বিলাহী ছিঙি ল'লোঁ। এতিয়া ভালকৈ ধুই চাফা কৰি লওঁগৈ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ৰেচিপিটো। এতিয়া এইখিনি কাটি লওঁ। বিলাহীবোৰ বেলেগ একো তেনেকৈ নাকাটো, অকল দুফাল কৰি ধুই কাটি দিওঁ, যাতে সিজিবলৈ ভাল হয়। আৰু এইবোৰ ইমান কাটি থাকিবলৈও নাই, আৰু নাকাটিলেও হৈ যায়। এইটো আজি যিটো ৰেচিপি বনাম, ইয়াতে একেবাৰে চিম্পুল, বেলেগ বস্তু নালাগে। পিঁয়াজ আৰু নহৰুও নালাগে, নহৰু হ'লে মানে অলপ টেষ্টটো বেয়া হৈ যায়। পিঁয়াজ, বিলাহী আৰু অলপ আদা দি দিলে মানে বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া জলকীয়া দিব পাৰে, যদি জলকীয়া অলপ জ্বলা খাই ভাল পোৱা মানুহ আছে। বহুত দিন ভিডিঅ' বনোৱাই নাছিলোঁ, কাৰণ ভিউৱাৰ্ছ একেবাৰে কম আহিবলৈ ধৰিছিলে। দুদিনমানৰ পৰা, এই 2-3টামান ভিডিঅ'ত ইমান কম ভিউৱাৰ্ছ আহিছিলে, আৰু ইউটিউবেও একো ইমপ্ৰেশ্যন পঠিওৱা নাছিলে। সেইটো কাৰণে অলপ মনটো ডাউন হৈ গৈছিল। কিন্তু যি কি নহওক, আকৌ বনাব ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাব, ৰেগুলাৰকৈ আকৌ দিবলৈ চেষ্টা কৰিম ভিডিঅ'বোৰ, আৰু আপোনালোকে চাই থাকক। আৰু যদি কিবা চেঞ্জ কৰিব লাগে আপোনালোকে জনাবচোন। মোৰ পিঁয়াজখিনি কাটি হৈয়ে গৈছে অলম'ষ্ট। এতিয়া পানীটো আমি গৰম কৰি থৈছোঁ, শুকান মাছ কেইপিচ ধুই লওঁ। এতিয়া শুকান মাছখিনি গৰম পানী দি পিনি অলপ ধুই লৈছোঁ। এইখিনি বেছি টাইম থাকিব নিদিওঁ, অকণমান 1 মিনিটৰ কাৰণে গৰম পানীত তিয়াই এইখিনি নমাই দিম। এতিয়া আমি কেৰাহীখন পাতি তাত অলপ তেল দি লৈছোঁ। তেল আমি কম পৰিমাণেই দিছোঁ। এতিয়া আমি প্ৰথম মাছকেইপিচ ভাজি লওঁ। অকণমান নিমখ দিব আপোনালোকে, নিমখ অকণমান দি দিছোঁ মাছটো খাই আহিলে, নহ'লে মানে পাছত মাছটো ঠেকা লাগিব। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগে। মাছ কেইপিচ কাঢ়ি পিঁয়াজখিনি দি ভাজি লৈছোঁ অলপ। পিঁয়াজ হৈ গৈছে অলম'ষ্ট। এতিয়া বিলাহী দি দিওঁ ইয়াত। বিলাহী ভাজা খাই লওক। এতিয়া কণবিলাক চিজন সেইটো খাবলৈ, এইটো চিজনতে মানে খাই ল'লে নহ'লে মানে পাছত কণবিলাক নাথাকে। অলপ লাল মিৰ্চ পাউডাৰ দিম। এতিয়া ইয়াত আমি দিলোঁ আদা আৰু নিমখ, হালধি, ৰেড চিলি অকণমান আৰু মিট মছলা অকণমান। এতিয়া আমি ইয়াতে এই শুকান মাছখিনি দি দিছোঁ। একেলগত গোটেইখিনি ভাজিব লাগিব অকণমান টাইম।
আৰু অকণমান গৰম পানী দি পিনি কৰিব লাগিব, তেতিয়াহে এই শুকান মাছৰ স্মকি ফ্লেভাৰটো গোটেই চব্জিখনত যাব। নহ'লে মানে পানী নিদিলে মানে মাছ বিলাহী পিছত ইমান স্মকি ফ্লেভাৰটো নাযায়গৈ। অলপ পানী দি দিব লাগিব। হৈ গ'ল, এতিয়া আমি গেছটো বন্ধ কৰি দিওঁ।